নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভালেই। নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ ধুনীয়া হ'ব বুলি কৈছোঁ, কাৰণ আজি 31 সংখ্যক শিশু সমাৰোহ পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আমাৰ মইনা পাৰিজাতটোৰ নাম হ'ল হালাপথাৰ মহকুহ মইনা পাৰিজাত। মইনা আৰু চেমনীয়া দুটা থাকে, আৰু ময়ো এসময়ত কৰিছিলোঁ। ক্লাছ 10লৈকেহে পাৰি, আৰু ময়ো ক্লাছ 10লৈকে কৰিছিলোঁ। এতিয়া আৰু সেইদিন নাই, হ'লেও চাবলৈ বুলিয়ে গৈছিলোঁ ভিডিঅ'টো। আপোনালোককো দেখুৱাম বুলি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ আহক। এয়াই ওচৰ পাইছোঁহি, গেটৰ ওচৰ মেইন। আমাৰ পূব যোৰহাট মইনা পাৰিজাতটোত 27টামান সম্ভৱ দেই, 27টামান আছে মইনা পাৰিজাত, আৰু তাৰে বিভিন্ন ঠাইত হয় পূব যোৰহাট মানে এলেকাটোত। আৰু আজি এইবাৰ পৰিছে, এই বছৰটোত লাহিং মাছকুৰিত পৰিছে। পুৱাতে মাৰ্চ হয়। এয়া চাওকচোন। এইফালেদিৰে মেলাৰ গেটখন হয়, এইফালে মেলা বহিছে। ব'লক যাওঁ মেলালৈ। এয়াই মেলা, বিভিন্ন বস্তু ওলাইছিলে তাত, বিভিন্ন ধৰণৰ খোৱা বস্তু, কাপোৰ কানি ইত্যাদি ইত্যাদি। চাই যাওক। বিভিন্ন প্ৰতিযোগিতা হয় আচলতে মইনা পাৰিজাতত, আৰু সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, দেৰিকৈ পালোঁগৈ। হ'লেও দৌৰটো অকণমান কৰিছিলোঁ। চাওঁ আহক অকণমান। ভিডিঅ' কৰোঁতে কৰোঁতে শ্লিপে মাৰিছে। কোনটো আজি বহুত দিনৰ মূৰত মোনোবা লগ কৰোঁ নোবা। আমি কিমান দিনৰ মূৰত লগ পাইছোঁ বাইদেউ? আমি কিমান চিনাকি হ'লো? এবছৰ হ'ল দেই। এবছৰ মূৰত ফেচবুকত চিনাকি ন পাই গ'লোঁ আজি মানে। আৰু বিভিন্ন প্ৰতিযোগিতা হৈছিলে, সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল। আচলতে কাৰ্যসূচীটো 3দিনীয়া, আজি প্ৰথম দিন। আৰু প্ৰথম দিনা কিছু হৈছে প্ৰতিযোগিতা, তাৰে দুটামান কৰিছিলোঁ। খন্তেক সময়ৰ কাৰণে গ'লোঁ, যিকণ পাৰিলোঁ দেখুৱালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।